ছাত্ৰ ছাত্ৰীসকল এতে চোৱা আজি এটা প্ৰশ্ন লৈছো এটো বিদ্যুৎ চেপ্টাৰৰ এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত বহুত আহাৰ সম্ভাৱনা আছে বা যিবোৰ তোমালোকৰ এমসিকিউ আছে সেইবোৰ এমসিকিউতে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে আৰু তোমালোকৰ প্ৰিপাৰেচন কেনেকুৱা চলি আছে একেবাৰে সময় নাই ভালদৰে প্ৰিপাৰেচন কৰা আৰু তোমালোকৰ কাৰণে যিবোৰ এমসিকিউ আছে প্ৰতিটো জিলাৰে এমসিকিউ মই মোৰ ইউটিউব চেনেল HR এডুকেশনাল হাবত আপলোড কৰিছো তোমালোকে চাই লবা তো চাও এটো আমি কেনেকে সমাধান কৰিব পাৰো এতে চোৱা L দৈৰ্ঘ্যৰ আৰু A কালি প্ৰস্থচ্ছেদৰ তার এডাল তার আছে আৰু হেতু ৰুট দিয়া আছে কিমান 4 ওহম একে পদাৰ্থৰ অন্য এডাল L/2 দৈৰ্ঘ্যৰ আৰু 2A কালিৰ প্ৰস্থচ্ছেদৰ তাৰৰ ৰুট কিমান হ'ব তো আমি জানো চোৱা তাৰৰ ৰুট আমি নিৰ্ণয় কৰিবলৈ হলে আমি এটা ফৰ্মুলা ইউজ কৰো হেতু হৈছে R = rho * L/A ইয়াতে যেটো rho আছে সেই rho কি বুলি কোৱা হয় এটো ৰোধকতা বুলি কোৱা হয় আৰু A হৈছে প্ৰস্থচ্ছেদৰ কালি আৰু L হৈছে পৰিবাহীডালৰ দৈৰ্ঘ্য তো আমাৰ বেসিক্যালি এই এটা ফৰ্মুলাই আমাৰ ইয়াতে এপ্লাই হ'ব আমি এই ফৰ্মুলাটো এপ্লাই কৰি আমি এটোৰ ৰুট নিৰ্ণয় কৰিব পাৰিম তো প্ৰথম অৱস্থাত চোৱা ইয়াতে যেহেতু দুটা তার আছে তো প্ৰথম তাৰৰ ক্ষেত্ৰত লক্ষ্য কৰা প্ৰথম তাৰৰ ক্ষেত্ৰত ইয়াতে চোৱা যেটো দৈৰ্ঘ্য দিয়া আছে দৈৰ্ঘ্যটো কিমান দিয়া আছে দৈৰ্ঘ্য দিয়া আছে L আৰু ইয়াতে প্ৰস্থচ্ছেদৰ কালি কিমান দিয়া আছে প্ৰস্থচ্ছেদৰ কালি দিয়া আছে A গতিকে প্ৰথম তাৰৰ ক্ষেত্ৰত যদি আমি ৰুট R1 বুলি ধৰো তেতিয়া হলে এইটো ফৰ্মুলাত যদি আমি বহাই দিও এটো rho * কি হ'ব L/A হ'ব আৰু ইয়াৰ মান দিয়া আছে চোৱা ইয়াৰ মান কিমান দিয়া আছে 4 ওহম নিশ্চয় বুজি পালা ইয়াৰ মান 4 ওহম বুলি দিয়া আছে সেই কাৰণে আমি ইয়াতে লিখিছো rho * L/A = 4 ওহম এতিয়া চোৱা যেটো দ্বিতীয় নম্বৰ তার আছে দ্বিতীয় তাৰৰ ক্ষেত্ৰত দ্বিতীয় নম্বৰ যেটো তার আছে সেই তাৰৰ যেটো দৈৰ্ঘ্য হেতু দৈৰ্ঘ্যটো দিয়া আছে কিমান দিয়া আছে এটো L/2 দিয়া আছে আৰু যেটো প্ৰস্থচ্ছেদৰ কালি দিয়া আছে কিমান এটো দিয়া আছে 2A তেতিয়া হলে কি হ'ব তো আমি এই ফৰ্মুলাতে বহাই দিম যেটো 2 নম্বৰ তার আছে 2 নম্বৰ তাৰৰ ক্ষেত্ৰত যদি আমি ৰুট R2 বুলি ধৰো তেতিয়া হলে এটো কিমান আহিব সো ইফালে আহিব rho আৰু ইফালে L ৰ ঠাইত আমি কি বহাম L/2 বহাম আৰু ইফালে আছে প্ৰস্থচ্ছেদৰ কালি কিমান আছে 2A আমি এটো ফৰ্মুলাতে বহাই দিছো R = rho * L/A তাৰ মানে L ৰ ঠাইত যেটো দৈৰ্ঘ্য আছে দৈৰ্ঘ্যটো কিমান আছে এটো L/2 আছে আৰু যেটো প্ৰস্থচ্ছেদৰ কালি হেতু কিমান আছে হেতু 2A আছে সেই কাৰণে আমি ইয়াতে 2A বহাইছো এতিয়া চোৱা যদি এটো আমি সমাধান কৰো তেতিয়া হলে আমি কি পাম ইয়াতে পাম এটো rho আৰু ইফালে আছে কিমান L/2 আছে আৰু এটো যদি আমি পূৰণৰ আকাৰত লিখো ইয়াতে 1 আছে কি হৈ যাব এটো 1/2A হৈ যাব এটো হৰণটো পূৰণৰ আকাৰত লিখিলে এটো উলটি যায় তো ইয়াৰ পৰা চোৱা এটো আছে rho আৰু ইফালে আছে L এটো L * 1 মানে L আৰু ইফালে আছে 2 আৰু 2 2 গুণা কিমান হ'ব 4 হ'ব আৰু ইফালে কি আছে A আছে এতিয়া চোৱা এটো rho আৰু ইফালে আছে কিমান এটো L/A আৰু যেটো 4 আছে L/A লিখিব পাৰো আৰু ইফালে আমি কি লিখিব পাৰো 1/4 আমি লিখিব পাৰো এতিয়া চোৱা এতে যে rho * L/A ইয়াৰে মান rho * L/A এইটো চোৱা rho * L/A এটোৰ মান কিমান দিয়া আছে 4 দিয়া আছে তো আমি rho * L/A এর ঠাইত কি বহাই দিম 4 বহাই দিম আৰু ইফালে আছে 1/4 এতিয়া এটো 4 ৰ 1 গুণ 4 আৰু ইফালে 4 ৰ 1 গুণ 4 তো 1 ৰ 1 গুণ কিমান হল 1 হল তো আমি পালো দ্বিতীয় নম্বৰ তাৰৰ ৰুট আমি কিমান পালো 1 ওহম পালো তো এইটোৱে হল আমাৰ সমাধান ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে বুজি পাইছা এনেকুৱা ভিডিওৰ কাৰণে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা ধন্যবাদ।